ইস কেনেকৈ পিলপিলাই আছে গুড মৰ্নিং এভৰিৱান এয়া মামাৰ মায়ে বাচন ধুই আছে দেউতাও কামত বিজি আৰু মই ব্ৰাছ লৈ এতিয়া শুই উঠিছোঁ মাত্ৰ আৰু আমাৰ দেউতাই এয়া মেচিন ধৰি এইবিলাক চফা চিকুণ কৰি মেলি গোটেই বাগানৰ খেতি কৰি আছে চাফ চিকুণ কৰিছে গোটেইবোৰ এয়া চাওক পুলিবোৰ ধুনীয়াকৈ এনেকৈ চফা কৰিছে আৰু মই এতিয়া ব্ৰাছ কৰিব গৈ আছোঁ হে আৰু এয়া ৰাতিপুৱাই পুৱাই আমাৰ মাতাশ্ৰীয়ে গাৰ্ডেনিং কৰি আছে এয়া মানি প্লেণ্টৰ গৈ আছো কাটি আছো পাতবোৰ বেয়া পাতবোৰ পকা পাতবোৰ কাটি থৈ দিওঁ ও এজোপা ফুল কেলে কাটিছা ফুল আহিছিলে দেখোন ফুলি মোলে পাত আহক বহুত হেৰি হৈ গৈছে কাটি হে গাইজ চ' মই গা ধুই আহিলোঁ আৰু এতিয়া মই অলপ মুখত টোনাৰ মাৰি লওঁ জেভিছৰ কিউকাম্বাৰ টোনাৰটো ইউজ কৰিছোঁ চ' এইখিনি ধুনীয়াকৈ মই ড্ৰাই হ'বলৈ দিম মোৰ বাৰু ডাৰ্ক স্পটখিনি ইগন'ৰ কৰক মোৰ অলপ মুখত ডাৰ্ক স্পট আছে বাট মই এতিয়া এইখিনি লগালোঁ আৰু মুখত বেলেগ একো নলগা বৰ্তমান অলপ সময় পিছত ছানস্ক্ৰীমটো লগাই ল'ম যদি মন যায় বেছি গৰম পৰিলে ঘৰতে থাকিম যিহেতু ছানস্ক্ৰীম নলগাব পাৰোঁ এইটো মই এতিয়া লগালোঁ বহুত বেছি ভাল হয় নেচাৰেল ইনগ্ৰিডিয়েণ্টছ এটি বনাইছোঁ আৰু মই এইটো টোনাৰটো বহুত ভাল পাইছোঁ আৰু মই মোৰ নিজৰ কাৰণে কিনা নাছিলোঁ একচুৱেলি ভাইটিয়ে কিনিছিলে তাৰ পৰাই মই মাজে মাজে লগাই থাকোঁ আৰু মই লগাই অলমষ্ট আধাই কৰিছোঁ আৰু চ' এতিয়া মই কিটচেনত যাম আৰু চাহ তাহ বনাম আৰু তাৰপিছত মই ব্ৰেকফাষ্টটো ৰেডি কৰিবলৈ আছে চব অলপ কিটচেনলৈ যাওঁ এয়া কেৰাহীত তেল গৰম হৈ আছে আৰু ছাইডতে গাখীৰ গৰম কৰি আছোঁ আৰু এয়া আমাৰ চাহ স্পেচিয়েল ৰাতিপুৱাৰ চাহ ৰেডি হৈ আছে আপোনালোকে বাৰু লাল চাহ খাই ভাল পায় নে গাখীৰ চাহ ভাল পায় ক'বচোন আৰু এয়া হৈছে বৰা চাউল ৰাতিয়ে তিয়াই থৈ দিছিলোঁ বৰা চাউলখিনি পানীত আৰু এতিয়া কেৰাহীত মই চাউলখিনি এনেদৰে দি দিছোঁ গৰম হৈ থকা তেলখিনি আৰু মাজে মাজে পানী ছটিয়াই দিম আৰু পানীখিনি ছটিয়াই লৰাই দিম চাউলখিনি আৰু ঢাকন মাৰি দিম আৰু এয়া ছাইডতে মই ৰঙালাও ভাজি বনাই আছোঁ আৰু এয়া আমাৰ ৰেডি হৈ গ'ল বৰা চাউলৰ জলপান খাবলৈ পূৰা টেষ্টি আৰু লগত আছে ৰঙালাও ভাজি কেনেকুৱা লাগিছে বাৰু দেখি খাবলৈ মন গৈছেনে মায়ে মন্দিৰৰ কাম কৰি আছে মায়ে মন্দিৰত থাপনাত থকি দিবৰ কাৰণে ফুল হৈ গৈছে এইমাত্ৰ পাকঘৰৰ পৰা ওলালোঁ আৰু গৰমত সেইকাৰণে মই ডিঙিয়ে চিঙিয়ে একো নিপিন্ধোঁ আৰু ভাল নালাগে ইমান গৰমিহে কি আগৰ শইকীয়ানী আঁতৰ হোৱা শইকীয়ানী আন্ধাৰ কৰি আছিলে আহি আমাৰ শইকীয়ানী এতিয়া এই নামঘৰৰ পৰা আহিছে পূৰা ধূপ ধূনা দি মেলি তাৰপিছত এতিয়া আমি ব্ৰেকফাষ্ট কৰিম 9:30 বাজিলে ব্ৰেকফাষ্ট কৰি উঠি আকৌ দুপৰীয়া পালাটো মোৰে আজি মানে মোৰ আজি 24 hours কুকিং চেলেঞ্জ টাইপ হৈ গৈছে যে খেল 24 hours বনাই থাকা মোক কোনোবা এজন ছাবস্ক্ৰাইবাৰে কৈছিলে যে 24 hours কুকিং চেলেঞ্জ কৰিবা বুলি খামৰ জিলিকনি খামে একদম মুখখন চাইন কৰি আছে একদম জিলিকি আছে খামে মোৰ যোগালী আইতা যোগাৰ চোগাৰ কৰি দিলে মায়ে এনেই আৰু বাহিৰৰ ফুলমতি ফুলনি কামতে বিজি হৈ আছিলে আৰু বাচন চাচন কোনোবাই ধুলে চোতাল কোনোবাই সাৰিলে বেকগ্ৰাউণ্ডৰ মাত আহি আছে শুনিছে এই মানে হাঁহ পাৰ কিবা কোনোবাই মায়ে বাহিৰৰ কামখিনি কৰিছে বাৰু আমাৰ ফুলমতি আৰু ইয়াৰ ৰাতিপুৱাৰ জলপান আৰু ৰঙালাও ভাজি খাবলৈ ওলাইছোঁ কেনেকুৱা লাগিছে মজা নে মজা অলপমান জেতুকা লগাওঁ মূৰত আৰু সেইটোৰ বাবে মই এতিয়া জেতুকা ছিঙিবৰ কাৰণে মই জেতুকা গছজোপালৈ গৈ আছোঁ এইজোপা দেউতাই পূৰা চিকুণাই দিলে আগফালৰ জোপাৰ পৰা জেতুকা ল'ব লাগিব আপোনালোকে যদি এতিয়ালৈকে মোৰ আগৰ মই জেতুকা কেনেদৰে বনাওঁ কেনেদৰে মই পেষ্টটো বনাই মূৰত লগাওঁ মানে পিচি মেলি সেইটো যদি আপোনালোকে চোৱা নাই তাতে মই কি কি ইনগ্ৰিডিয়েণ্টছ দিওঁ কি কি বস্তু দিওঁ তেতিয়াহ'লে আপোনালোকে মই এটা ইয়াতে ক'ৰবাত স্ক্ৰীনত লিংক এটা দি দিম সেইটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে ধুনীয়াকৈ পাই যাব আৰু তেতিয়া চাব পাৰিব আজি আৰু মই ইমান ডিটেইলছত নেদেখাওঁ বিকজ মই যিহেতু মোৰ বহুত কাম কৰিবলগীয়া আছে চ' মই জেতুকা গছ আৰু জেতুকা গছৰ পৰা মই এতিয়া জেতুকা ছিঙিম ঠানি মানে জেতুকাৰ হয় আৰু এইটো ঠানিটো এই পৰুৱা দেখিছে পূৰা পৰুৱা ভৰ্তি ইছৰাম ঠানিটো ভাঙি পৰিছিলে মানে বতাহত সেইটো কাৰণে দেউতাই সেইজোপা জেতুকা ধুনীয়াকৈ মানে কাটি দিলে আগটো আৰু এতিয়া মই ইয়াৰ পৰাই ছিঙিম ভাবিছোঁ আৰু তাৰ পৰা নিছিঙিলোঁ সেয়া দেউতাই ধান মেলি দিছে অলপ সময় ৰেষ্টত থাকিব নোৱাৰে মানুহটো বনাই আছোঁ মই নিমুকা চৰবত গৰম গৰম দিনত একদম পূৰা এইজোপা হৈছে লেচুৰ পুলি বানপানীতে কিবাকৈ ৰৈছে আৰু এইজোপা হৈছে ভেদাইলতা গছ সেইফালে দেউতাই চাং বান্ধি দিছে ভেদাইলতাৰ সেইখিনিৰ কাৰণে মই এইখিনি লৈ দিলোঁ অকণমানি দিয়ে হৈ যাব বহুত বেছি নালাগে বাৰু এইটো সৰু বাতি সেইখিনি দিয়ে হৈ যাব আমি 5টা মানুহে
এয়া আদা নহৰু পিঁয়াজ একেলগে দি দিছোঁ মিক্সিত, আৰু এয়া আমাৰ ঘৰৰে জলকীয়া হয় সেয়া কেইটামান দি দিলোঁ, আৰু মই একেলগে মিক্সিটো পিচি ল'ম। এয়া তেল গৰম হৈ আছে কেৰাহীত, আৰু গৰম তেলত মই এতিয়া আদা নহৰুৰ পেষ্টখিনি দি দিম, আৰু দি মেলি এইখিনি ধুনীয়াকৈ ব্ৰাউনিছ কালাৰ নোহোৱালৈকে অলপ সময় এনেদৰে লৰাই থাকিম। আৰু এয়া মোৰ ভেদাইলতা তৰকাৰী উতলি আছে, তৰকাৰীখন ডাঠ হ'বৰ বাবে ইয়াতে অকণমান মই পিঠাগুড়ি দিম আৰু তৰকাৰীখন ধুনীয়াকৈ মই উতলাম। দেউতা বেংকত গ'ল, গতিকে মায়ে মই মিলিয়ে ধানখিনি এতিয়া চপাব লাগিব, যিহেতু বতৰ ডাৱৰীয়া হৈ আহিছে। আৰু এতিয়া আমি অকণমান গাখীৰ চাহৰ জুতি লওঁ বুলি ভাবিছোঁ, আৰু এয়া আমাৰ আইতাহঁতে চাহ খাই খাই টিভি চাইছে, পূৰা মজা লৈ আছে পুৰণা গান শুনি। আপোনালোকে বাৰু এনেকুৱা পুৰণা গানবোৰ শুনি ভাল পায়নে জনাবচোন বাৰু। আমাৰ আইতাই পূৰা মগন। ভৰাম দে, মই আগে অলপমান জেতুকা লগাই লওঁ চাহকাপ খাই উঠি। মা আৰু মই ভঁৰালৰ ওপৰত আৰু বাবু আৰু দেউতা ভঁৰালৰ তলত এনেদৰে গোটেইকেইজনে মিলি আমি ধানখিনি সামৰিলোঁ বৰষুণ অহাৰ আগতেই। আৰু এয়া মই মানিমুনি পদিনা মেছেঞ্জাৰ চাটনি বনাবৰ বাবে এনেদৰে জলকীয়া নিমখ নহৰু দি গোটেইখিনি ৰেডি কৰি লৈছোঁ। গাইছ এইটো দেখিছেনে কি হয়, কেনেদৰে চাই আছে। মা মই একদম ঘামি মেলি অৱস্থা নাই। জুইত নবনাওঁতে এনেকুৱা অৱস্থা হৈছে, যদি জুইত বনাব লগা হ'ল হয় তেতিয়াতো কথাই নাছিলে, কি যে হ'লহেঁতেন। গেছত বনাওঁতেই এই অৱস্থা। এয়া জেতুকা লৈ আনিছোঁ, এতিয়া লগাম মই। ধানখিনি আকৌ মেলি দিব লগাইছোঁ, আধা ভঁৰালত ভৰালোঁ আৰু আধা মেলিবই। এবাৰ বহুত ভাল হয়, বহুত বেছি ভাল। নেচাৰেল ইনগ্ৰিডিয়েণ্টছ এৰি যদি আপোনালোকে ঘৰতে ইমান ধুনীয়া এটা ৰিজাল্ট পাব পাৰে ন, মেহেন্দি চেহেন্দিতকৈ বহুত বেছি ভাল হয় জেতুকা লগা। অলপমান মূৰটোকে ঠাণ্ডা কৰি লওঁ। মতা মানুহবোৰক একচুৱেলি এইবোৰ লগাব লাগে, সিহঁতৰ মাথাটো এনেই গৰম উঠি থাকে নহয়, সিহঁতক লগাই দিলে পূৰা মূৰটো ঠাণ্ডা হয় বহি থাকিব। পকাতে বহি লৈছোঁ, ইমান গৰমিহে। আইতাও আহি গৈছে এইবাৰ, মাৰ হেল্পাৰ। এয়া আইতা মাৰ হেল্পাৰ হৈ আছে। সিহঁতে তেতিয়াৰ পৰা আজি চাউলকে জাৰি আছে। আইতাই জাৰিব জানে, আমাৰ মায়ে জাৰিব নাজানে। আমাৰ মায়ে বাচিব জানে। পুৰা বতাহ ধুমুহা আহিছে পুৰা। এইয়া মায়ং পাহাৰৰ পিনে পুৰা কলা কলা মেঘ। আজি আমাৰ দুপৰীয়া আহাৰত আছে আম, পদিনাৰ চাটনি আৰু কলৰ ভাজি, নেমু, লগতে মাছেদি বনোৱা পুৰা ভেদাইলতাৰ তৰকাৰী। পুৰা মজাকে খাম আৰু এতিয়া। তোমাৰ কেনেকুৱা লাগিছে খাই? ধুনীয়া, ভাল লাগিছে? পাৰিছেনে বনাব? গাইছ একদম মোৰ জুলুচ ওলাই আছে চুলিৰ পৰা। আৰু এতিয়া ভাত চাত খাই আহিলোঁ আজৰি হৈ, মই জেতুকা লগাই ল'লোঁ। বাৰ বাৰ মানে জেতুকা লগাম বুলি ভাবোঁ, কিবা নহয় কিবা হৈ আছে। এবাৰ মায়ে চাহ খাম বুলি ক'লে, তাৰপিছত আকৌ মই জেতুকা লগত থৈ চাহ বনাব গ'লোঁ। তাৰ পৰা আহিলোঁ আকৌ ধানৰ কামত লাগিব লগা হ'ল। বতৰটো এই ৰ'দ এই বৰষুণ, এতিয়া আকৌ ৰ'দ দিছে। কেইবাৰ যে বতৰটো ৰ'দ, দুবাৰ বৰষুণ দিলে সেই মাজে মাজে। আকৌ সেই ধান এবাৰ চপাইছোঁ, আকৌ মেলিছোঁ, আকৌ চপাইছোঁ, আকৌ মেলিছোঁ, সেইবোৰে কৰি থাকিবলৈ গ'ল। চ' এতিয়া এয়া লগাই চগাই ল'লোঁ, আৰু মই এঘণ্টামান হ'ল নেকি লগোৱা। ভাত চাটো খাই উঠিলোঁ, আৰু আধা ঘণ্টামান বা এঘণ্টামানৰ কাৰণে ৰাখি দিম। ৰাখি উঠি মূৰটো ধুনীয়াকৈ ঠাণ্ডা পানী দি ধুই আমাৰ আইতা হাতত জেতুকা লগাই লৈছে, ভৰিটো জেতুকা লগাই লৈছে। এই ধুনীয়াকৈ একদম আমাৰ বুঢ়ী নাচনি হৈ গ'ল। মূৰত নলগাল আৰু এইবাৰ, আগৰ ভিডিঅ'টোত আইতাই মূৰত লগাইছিল। আকৌ আহিলে হেৰি দিবা। পোৱালীকেইটালৈ চাওকচোন, ইমান মৰম লগাই। এটাইটোতো টোপনিয়াই আছে এনেকৈ লৈ থাকোঁতে। আজিয়ে জন্ম পাইছে, ৰাতিপুৱাই পেহীয়ে দি থৈ গৈছেহি। ইমান মৰম লগা, মাক নাই ইহঁতৰ বেচেৰা। বদমাছ ওলাব জানিছা হা? এই বদমাছ ওলাব জানিছা? গুড ইভিনিং এভৰিৱান। চ' মই এতিয়া বহি আছোঁ আমাৰ ভঁৰাল ঘৰটোত, আৰু ইভিনিং সময় ইয়াতে বহি মোৰ খুব ভাল লাগে। চ' মই গা পা ধুই মেলি জাষ্ট এতিয়া ফ্ৰেছ হৈ ওলালোঁ। বহুত বেছি দিনটো হেক্টিক গ'ল, আপোনালোকক দেখাইছোঁহে। চ' ভাবিছোঁ এতিয়া অকণমান সময় ৰেষ্ট ল'ম, অলপমান নিজকে টাইম দিম। আৰু মেইনলি এইখিনিত বহি সেইকাৰণে ভাল লাগে, এটা চাইডে আমাৰ পথাৰৰ ভিউটো আছে আৰু এটা চাইডে পাহাৰৰ ভিউটো আহে। আৰু এই বহুত চাইড দেখা পায়, মানে আগফাল পিছফাল চাই থাকিব পাৰিম।
সো সেইটো কাৰণে মোৰ এইখিনিত বহি ভাল লাগে আৰু এইখিনিত বহিলে মানে ধুনীয়া এটা বতাহো পায় কাৰণ যিহেতু খোলা হয় গতিকে ধুনীয়া এটা বতাহ লাগে সো সেইকাৰণে এইখিনিতে বহি আছো আৰু এতিয়া দেউতাই কাম কৰিব মাতিছে মোক সো মই কাম কৰিবলৈ যাওঁ দেউতাই কি কৰিব লাগে সেইখিনি কৰি লম পথাৰত মানে আমাৰ কাম কৰা মানুহ আছে মানে পথাৰত ধানৰ কাম হৈয়ে আছে সো তাৰ পাছত আপোনালোকক লগ পাইছো সো মই কামখিনি কৰিলো এই আৰু শান্তি নাই আৰু ইটোৰ পিছত সিটো কৰিয়ে থাকিব লগা হৈয়ে যায় অলপ বহিম বুলি ভাবিছিলো বাট বহা নহল বাট ষ্টিল উপায় নাই আৰু সো অলপ পিছত লগ পাই আছো বাই হেল্ল' গাইজ চ' মই এতিয়া চিপৰাং লৈ ফুল ৰুবলৈ গৈ আছোঁ আৰু এতিয়া মই ৰুম ফুল এয়া হৈছে ফুলৰ ঠানি একদম ফুলৰ ঠানিখিনি মৰহি গৈছে দিনতে অনাৰ বাবে আৰু এতিয়া ৰুই দিব লাগিব এতিয়া ক'ত ৰুম ভাবিছোঁ মোৰ ফুলৰ এইটো চাইডে ক'ৰবাত ৰুই দিওঁ ফুলটো বাট মিলে নে নিমিলে চাই লৈ লোকেশ্যনটো আকৌ পিছত কাটিবলগীয়া হ'লে যিহেতু বেয়া লাগিব ৰুই দিওঁ নে নুৰু কাৰণ ইফালে এজোপা জবা ফুল আছে এইফালে গোলাপ ফুল এজোপা আছে আৰু এইটো মোৰ ৰুমটো কিয়া কি কৰোঁ তাকে ভাবিছোঁ কিয়া যায় ফুলজোপা মই ৰুলো আৰু তাত গোবৰ আৰু পানী দি দিছোঁ আৰু যিখিনি ঠানি ৰৈ গৈছে সেই ঠানিকেইডালো মই বেলেগ ঠাইত ৰুম চকত ৰুম সেইটো অলপমান চাব লাগিব এতিয়া ফুল ৰুই হৈ গ'ল ফাইনেলি ৰুলো হয়নে নহয় নাজানো বাৰু যদি ফুলটো নহয় মায়েতো মোক বেয়া গালি দিব বাট ময়ে ৰুলো বাৰু যদি হয় তেতিয়া মই ৰোৱা ফুল বুলি কৈ থাকিম আৰু এই যোনটো ফুল হয় এই ফুলটো বোলে বেলেগ বেলেগ ধৰণৰ কালাৰৰ হয় সেইকাৰণে মই মোৰ ৰুমটোৰ ফ্ৰণ্টতে দিছোঁ আৰু যাতে হ'লে মোৰ ৰুমটোৱে দেখিবলৈ ভাল লগা হৈ থাকে বাহিৰৰ ফালৰ পৰা এতিয়া যিহেতু বতৰে কৰি আছে গুৰুং একদম বৰষুণো আহে নেকি ঠিক নাই গতিকে এতিয়া কিবা খাবলৈ ৰেডি কৰিব লাগে চ' খাবলৈ ৰেডি কৰিবৰ কাৰণে মই যাওঁ বহুত বেছি ভোক লাগিছে আৰু এয়া বতৰে গুৰগুৰাই আছে চ' বলক চাওঁ আৰু গাইজ ভিডিঅ'টো কৰোঁতে উল্টা হৈ থাকিলে বাট এতিয়া আমি গধূলি চাহ খাব ওলাইছোঁ মুড়ি চানা আৰু লাল চাহ বাপ্পা ঐ কেনে গৰম পৰিছে দেখোন থাকিব নোৱাৰা হৈ গৈছোঁ গৰমৰ কোবত চাহ কাপ খাই লৈ একে থাকিব পৰা নাই কেনে গৰম লাগছে গতিকে ফেনখন চলাই লৈছোঁ যদি অকণমান ফেনৰ চাউণ্ডে কিবা প্ৰব্লেম দিছে তেতিয়াহ'লে মোক গালি নাপাৰিব গালি চালি নাপাৰিব আৰু দেই আৰু এতিয়া অলপমান পঢ়িব লাগে অকলতো ইউটিউব কৰি থাকিলে নহ'ব নহ'লে আমাৰ দেউতাই মোক ইয়াৰ পৰা খেদব আছা গতিকে অকণমান পঢ়ি লওক মোৰ এক্সাম এটা গ'ল অনলাইনত এক্সাম এটা দিলোঁ ইউনিট টেষ্ট আছিলে বাট মে বি নেক্সট এক্সামটো হ'ব এইকেইদিনতে 2 দিনৰ ভিতৰতে নেক্সট ছাবজেক্টৰ চ' সেইটো কাৰণে অকণমান প্ৰিপেয়াৰ হৈ আছোঁ মেমহঁতে ছাডেন টেষ্ট কিছুমান লৈ আছে যাতে আমাৰ পঢ়াটো মেইনটেইন হৈ থাকে আমি অলপমান কিতাপ চিতাপ চাওঁ নহ'লে ভাবি আছোঁ ঘৰলৈ আহি কোনো পঢ়া নাই আৰু সেইটোতো ট্ৰু বুলিয়ে ক'ব লাগিব বিকজ লকডাউন এনেকুৱা হৈ গৈছে ন মুডটোৱে মানুহৰ ভাঙি গৈছে আপোনালোকৰ কেনেকুৱা হৈছে জনাবচোন বাট ষ্টিল পঢ়াটো কণ্টিনিউ কৰি থাকিব ডেটছ দ্য মেইন থিং পঢ়িবই লাগিব আমি উপায় নগ'লেও মন নগ'লেও পঢ়িব লাগিব মন চনটো নাযায় ইমান ভাগৰ লাগিছে বাট ষ্টিল আৰু উপায় নাই সেইটো কৰিব লাগিব আপোনালোকে পঢ়াটো মেইন পাহৰি নাযাব পঢ়া শুনা নক'লে কি হ'ব ঘৰৰ পৰা সেইবোৰ আছা সেই কথা অকণমান আপোনালোকৰ লগতো ধেমালি কৰিলোঁ আৰু ইমান মই নাজানো বাৰু আমাৰ ইয়াৰে লেংগুৱেজটো ক'বলৈ বাট যিহেতু মোৰ ভিডিঅ'ত শুনি মেলি মোৰ লগত বহুতে ভাল পাইছে আৰু সিহঁতে হাঁহে কমেণ্ট কৰিছে আপোনালোকক অকণমান হহুৱাবৰ কাৰণে আমাৰ লেংগুৱেজটো ক'লোঁ মই বহুত প্ৰাউড ফিল কৰোঁ আমাৰ লেংগুৱেজটোলৈ বিকজ যিয়ে হওক আপাৰৰ হওক লোৱাৰৰ হওক মিডিলৰে হওক য'ৰে লেংগুৱেজ নহওক কিয় যিহেতু চবৰে মাতৃভাষা হয়তো সেইটোৱে আহি যায় আৰু ভিডিঅ'বোৰ নেচাৰেল আমি যিটো হয় সেইটোও মই কওঁ যিসকলে ভাল পাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ যে আপোনালোকে বুজিছে আৰু ভাল পাইছে আৰু যিসকলে অলপ নিগেটিভলি লৈছে সেইটো ইটছ অ'কে ফাইন আৰু চব পজিটিভ চাইড নিগেটিভ চাইড চবতে থাকিবই আপুনি কোনো এটা মানুহকে একদম পাৰফেক্টলি হেপী কৰিব নোৱাৰিব পাইতো নাই সেনেকৈ চলিব লাগিব আৰু ইউটিউব কৰি যিহেতু ভাল পাওঁ গতিকে তাৰ লগতে পঢ়াটো মই কৰিব লাগিবই চ' মাজে মাজে ব্লগ দিব নোৱাৰিলেও বেয়া নাপাব বুজিব সেইটোৱে আশা থাকিলে চ' মই এতিয়া আপোনালোকক অলপ পিছত লগ পাই আছোঁ বাই মই এয়া লিখি আছোঁ আৰু মই স্মাৰ্ট জেলেদিয়ে লিখি বেছি ভাল পাওঁ বেলেগ পেনো ইউজ কৰোঁ বাট স্মাৰ্ট জেলটো মোৰ ফেভৰেট আই ডোণ্ট ন' হোৱাই আৰু এতিয়া মোৰ এইখিনিও লিখিবলৈ বাকী আছে ইমান গাল নোটছ অ' মাই গড ইয়াৰে আধাখিনি আমাৰ চুৰে খালে অকণমান আৰু গাখীৰ আৰু চুজিয়া 3 hours later এয়া আমাৰ খুৰা কেঁকুৰা লৈ আনিছে কেনেকৈ পিলাই আছে প্ৰহ্লাদ খুৰা ক'ৰ পৰা আনিছে কেঁকুৰা পথাৰত পানীৰ মাজত তাৰমানে হেৰি কৰি কেনে ধৰি হাতেৰে ধৰি এনেকে খামচা মাৰি ধৰো এইটো এনেকে ধৰো কি নোৱাৰে
হাতেদি ধৰি ধৰি লৈ আহিছে এয়া পানী থৈ দিব এতিয়া ৰাতিপুৱা ইয়াৰ ভোজন হ'ব এতিয়া আমি ভাত খাই আজৰিয়ে হ'লো এতিয়া আহিছে এয়া কেঁকুৰা চামৰাটো এৰাব লাগিব ওপৰৰ চামৰাটো এৰাই খলাটো পেলাই দিব লাগিব ঠেংকেইটাৰো আকৌ ডাঙৰ ডাঙৰ যিকেইটা চিপে সেই ঠেংকেইটা কুকাই কুকাই সেইখিনি এৰাই দিব তেতিয়া বুঢ়া মাংস লাগিব সেইটো বঢ়িয়া কাম মাংস উত্তম মাংস এইটোৱে ঠাণ্ডা বস্তু মই আহিম বনাই দিম চব যোগাৰ কৰি আনি দিছে ৰাতিখন আকৌ বনাই খুৱাবনে মই ভাত চাত খাই আজৰি হ'লো আৰু আপোনালোকে দেখিছেই যে খুৰা আহিছিলে আৰু খুৰাই কেঁকোৰা লৈ আনিছিলে মই মানে খুৰাক কৈছিলোঁ যে মোৰ কেঁকোৰা খাবলৈ বহুত বেছি মন গৈ আছে চ' সেইটো কাৰণে মানে আজিয়ে কৈছিলোঁ আৰু আজিয়ে খুৰাই কেঁকোৰা আনি দিলে ৰাতিয়ে মানে পথাৰত মাৰি মেলি চ' বহুত বেছি ভাল লাগিছে আৰু মুখ হাত ধুই আহিলোঁ শুবলৈ টাইম হৈ গৈছে অলৰেডি মই বাৰু নুখু বাট স্কিন কেয়াৰটো কৰি ল'ম আৰু চ' ফাৰ্ষ্টতে মই এইটো লগাম জেবিছৰ টোনাৰ বহুত বেছি ভাল লাগে কুকুম্বাৰ টোনাৰটো তো কুকুম্বাৰ টোনাৰটো মই মুখত অলপ মাৰি ল'ম আৰু এতিয়া মই মুখত একো লগোৱা নাই জাষ্ট মুখ ধুই আহিছোঁহে চ' অলপ 5 মিনিটৰ কাৰণে এইটো ধুনীয়াকৈ ড্ৰাই হৈ লওক A few minutes later. এতিয়া মই লগাম স্কিন ফৰ্মুলা 9ৰ আণ্ডাৰ আই চিৰাম অকণমান লৈ ল'ম এইখিনিমান আৰু জাষ্ট মই মোৰ আণ্ডাৰ আইৰ তলত এনেদৰে লগাই দিম আৰু 2-3 মিনিটৰ কাৰণে মই এইটো ধুনীয়াকৈ মাছাজ কৰিম মই আগৰ ভিডিঅ' এটাতো এইটো দেখাইছোঁৱে আৰু এতিয়া মই লগাম লিপ বাম বৰলিন বেছি দামৰ নহয় এইটো জাষ্ট 10 টকাৰ হয় বাট বহুত বেছি ভাল হয় আৰু মোৰ ৰাতি এতিয়া লগাওৱে শোৱাৰ আগত এতিয়া অলপ লগালে আৰু শোৱাৰ আগত মই অলপ লগাম যিহেতু মই অলপ দেৰিকৈ শুম এনে মই ৰাতি ইউজ কৰি আছোঁ এইকেইদিন যিহেতু বহুত বেছি গৰম পৰিছে গতিকে ক্ৰীম চ্ৰীম লগোৱা নাই যিহেতু মোৰ স্কিনটো বহুত বেছি অইলি হয় গতিকে মই জাষ্ট ৰাতি এই টোনাৰটো ইউজ কৰোঁ আণ্ডাৰ আই চিৰামটো ইউজ কৰোঁ বৰলিনটো ইউজ কৰোঁ চ' এইখিনি ইউজ কৰি আছোঁ কেতিয়াবাতো আণ্ডাৰ আই চিৰামটো লগোৱাও নহয় পাহৰিয়ে যাওঁ ৰাতি মোৰ যিহেতু ৰাতি মানে কি লিখা মেলা কাম চামবোৰ থাকে প্লাছ এডিটিঙৰ কামখিনিও মই ৰাতিয়ে কৰোঁ যাতে নেক্সট ডে ভিডিঅ'টো আপলোড কৰিব পাৰোঁ চ' সেইকাৰণে অলপমান প্ৰব্লেম হয় আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু বহুতেই যিহেতু ব্লগ ভিডিঅ' বেছিকৈ বিচাৰি আছে মোৰ চেনেলত গতিকে মই ব্লগ ভিডিঅ' মাজে মাজে দি আছোঁ কমেণ্ট কৰি জনাব কেনেকুৱা লাগি আছে কি চ' বাই বাই নেক্সট নতুন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাইছোঁ সকলোৱে ভালকৈ থাকিব আৰু সকলোৱে ভালকৈ শুভ ৰাত্ৰি বাই বাই গুড নাইট জয় অসম লাভ ইউ ছ' মাছ চি ইউ ইন মাই নেক্সট ভিডিঅ' বাই